কোকৰাঝাৰ জিলা দিৱসৰ দিনা মই এটাই কথাই ক'ব বিচাৰিছোঁ যে যি কোকৰাঝাৰৰ কোনো পৰিচয় নাছিল এটা সময়ত, তাৰ 18শ শতিকা বা এই সময়ত যদি কথা আমি চিন্তা কৰোঁ, পৰিচয় নাছিল। তাৰপিছত লাহে লাহে এটা সৰু টাউনত আহি গ'ল, আকৌ ৰেলৱে ষ্টেচন আহি গৈছে, আৰু সেই ঠাইটো মহকুমা গঠিত হ'ল, আৰু এইটো জিলা হ'ল। জিলাৰ পিছত আজি বিটিআৰৰ এটা হেডকোৱাৰ্টাৰ হ'ল, আৰু তাৰপিছত আজি ইয়াত ইঞ্জিনিয়াৰিং কলেজ আহি গৈছে, CIT আহি গৈছে, ইউনিভাৰ্চিটি আহি গৈছে, মেডিকেল কলেজো আহি গৈছে, বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানবিলাক আহি আছে। তো অকল মানে ফিজিকেল গ্ৰথটো বুলি নহয়, কোৱালিটি গ্ৰথ আমাক লাগে। তো শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো কোকৰাঝাৰ জিলা অসমৰ ভিতৰতে আমি সৰ্বশ্ৰেষ্ঠ মানে সকলৰ মাজত এটা হ'ব লাগে। যদি আজি যদি শিৱসাগৰৰ কথা, গোলাঘাটৰ কথা, ধেমাজিৰ কথা যদি আমি কওঁ, তেওঁলোকৰ স্থান সদায় টপত থাকে শিক্ষাৰ ক্ষেত্ৰত। SSLC এক্সামেই হওক বা হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰই হওক, বা যিমানবিলাক APSC SCS মানে এইবিলাক ক্ৰেক কৰিছে প্ৰিলিম হিচাপে, গুৱাহাটীটো চেণ্টাৰ, তাত বহুত জিলাৰ মানুহ জমা হয়। গুৱাহাটীৰ বুলি হ'ব লাগে বুলি কোনো কথা নাই। এতিয়া কোকৰাঝাৰৰ এই স্থানটো দখল কৰিব পাৰিব লাগে, তেতিয়াহে আমাৰ একচুৱেল ডেভেলপমেণ্টটো সম্ভৱ হ'ব।